হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটি ৰেচিপি লৈ আহিছোঁ। এয়া হৈছে নাৰিকলৰ পিঠা। এয়া মই বৰা চাউলৰ গুড়া বিহুৰ আগতে মই খুন্দি শুকাই থৈ দিছিলোঁ। আৰু আজি মই পিঠা কৰাৰ কাৰণে ইয়াতে মই অলপ পানী সানিছোঁ। পানী সানি মই গুড়াখিনি আৰু এবাৰ চালি লৈছোঁ। এতিয়া পিঠা বনাবলৈ সহজ হ'ব। আৰু এয়া মই নাৰিকল ৰুকি লৈছোঁ। নাৰিকল ৰুকাখিনি বাৰু মই নেদেখুৱালোঁ, কাৰণ নাৰিকল ৰুকিব সকলোৱে জানেই, সেইকাৰণে মই নাৰিকল ৰুকাখিনি দেখাৱা নাই। এতিয়া মই এই নাৰিকলখিনি ভাজি ল'ম। এয়া মই গেছটো জ্বলাই দিছোঁ। এতিয়া কেৰাহীটো গৰম হ'ব দিম। নাৰিকলখিনিত মই চেনি দি লৈছোঁ। চেনি সানি লৈ মই কেৰাহীত ভাজি ল'ম এইখিনি ভালকৈ। কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াতে চেনি সানা নাৰিকলখিনি দি লৈছোঁ। এতিয়া মই এইখিনি অলপ ভালদৰে ভাজি ল'ম। এয়া মোৰ নাৰিকলখিনি ভাজা হৈ গৈছে। যদিওবা মই নাৰিকলখিনি গেছত ভাজিছোঁ, কিন্তু মই পিঠা জুইতহে বনাম। আচলতে জুইত পিঠা বনাই বহুত ভাল লাগে, ঠাণ্ডা দিন এতিয়া যিহেতু। এতিয়া গেছটো বন্ধ কৰি দিলোঁ। এয়া মই জুইকুৰা ধৰি চৰু এখন গৰম দিছোঁ। এইবাৰ মই ইয়াতে গুড়া দিলোঁ। ইয়াৰ মাজতে এতিয়া নাৰিকল দিম, ভাজা নাৰিকল। এনেদৰে মই গোটেইখিনি পিঠা বনাই ল'ম। এনেদৰে মই গোটেইখিনি পিঠা ভালদৰে বনাই ল'ম এখন এখনকৈ। আৰু চৰুৰ ওপৰত মই দুডাল বাৰী দিছোঁ, মানে এই বাৰী দুডালত মই পিঠা বনাই বনাই থৈ দিম। তেতিয়াহে পিঠাখিনি মচমচীয়া হ'ব। এয়া মোৰ গোটেইখিনি পিঠা বনোৱা হ'ল। এয়া মোৰ পিঠাখিনি, এইখিনি হৈছে নাৰিকলৰ পিঠা। মানে নাৰিকল কমি গ'ল, সেইকাৰণে মই এইখিনি তিলৰো বনালোঁ। এইখিনি নাৰিকলৰ আৰু এইখিনি তিলৰ। যদি মোৰ এই নাৰিকল আৰু তিলৰ পিঠাবিধ ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ এই পিঠা ৰেচিপিটো নতুনকৈ চাইছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ।